সদায় কেক বনোৱাৰ আগত টিনটো ৰেডি কৰি ল'ব লাগে। এয়া মই বাটাৰ পেপাৰ দিলোঁ। বাটাৰ পেপাৰ নহ'লেও আপোনালোক টিনৰ চাইজৰ কাগজ কাটি ইয়াত ৰিফাইন অইল লগাই দিব তেনেকৈ। আৰু মই ইয়াত বনাম আজি যিহেতু 1 পাউণ্ডৰ কেক বনাম, এলুমিনিয়াম টিনৰ নবনাওঁ। আৰু এই মেজাৰমেণ্ট কেপেদি মই 1 কাপ ময়দা ল'লোঁ। ময়দা অকণমানে আছিলে, তাৰপিছত আটাও অকণমান মিক্স কৰি দিলোঁ মই, যিহেতু ময়দা বেছি খাব নালাগে। আটা হেল্ডি হয়, সেইকাৰণে মই আটা দিও বনাওঁ কেতিয়াবা। তাৰপিছত এয়া কফি, এয়া কোকো পাউডাৰ, তাৰপিছত এয়া ৰিফাইন, তাৰপিছত এয়া 1 টিস্পুন বেকিং পাউডাৰ, আৰু এয়া 1/4 কাপ চুগাৰ আৰু নিমখ এচুকুট ল'লোঁ। তাৰপিছত ডিমকেইটা মই ভাঙি কুহুমখিনি বেলেগ কৰি ল'ব লাগে, কিন্তু যিহেতু ময়ো বিগিনাৰ সেইকাৰণে কেতিয়াবা নহয় কেতিয়াবা হৈ যায়, একো প্ৰব্লেম নাই লগত আছিলেও। তথাপি যদি কুহুমটো অকল ফাৰ্ষ্ট কিবা কৰি লয় তেতিয়াহে কিবা হয়, ভাল হয় মানে কেকটো ফুলি আহেগৈ। আৰু চবৰ মেজাৰমেণ্ট বেলেগ, সেইকাৰণে মই নিজৰ মেজাৰমেণ্ট দি বনাইছোঁ। আপোনালোকো যেতিয়া মেজাৰমেণ্ট কাপ কিনি ল'ব তেতিয়া আহি যাব অট'মেটিকলি। আগলৈ চাই যাওক ভিডিঅ'টো। তাৰপিছত এতিয়া মই এয়া ডিমখিনি ব্লেণ্ডাৰ দি ব্লেণ্ড কৰি ল'ম। ডিমটো ব্লেণ্ডৰ ওপৰতে কথা, কিমান আপোনালোক টাইম দেৰিকৈ ব্লেণ্ড কৰে তেতিয়াহে কেকটো ফুলি আহিব। 4 মিনিট বা 6 মিনিট আপোনালোক ব্লেণ্ড কৰি থাকিব যেতিয়ালৈকে বগা বগা হৈ নাযায়। এয়া দেখিছেনে, অকণমান বগা হৈ আহিলে তেতিয়া মই ইয়াত চেনি দি দিওঁ অলপ অলপকৈ। আৰু চেনি দি লগে লগে ব্লেণ্ড কৰি নল'ব, উৰি আহিব চেনিবোৰ। অলপ এনেকৈ মিলাই ল'ব। যিহেতু অকণমান মোৰ ছুইচ বৰ্ডটো ডিষ্টাৰ্ব কৰি আছিলে, সেইকাৰণে তাত গৈ কিবা কৰিবলগীয়া হ'ল। বৰ্ডটো অলপ ঢিলা আছিলে। তাৰপিছত আকৌ ব্লেণ্ড কৰি ল'ম চেনিটো দি, লাহে লাহে চেনি গোটেইখন দি ব্লেণ্ড কৰি ল'ম। গোটেই চেনিকেইটা দিলোঁ, তাৰপিছতে ব্লেণ্ড কৰি ল'ম আকৌ। ব্লেণ্ড হ'ল, তাৰপিছত আকৌ ৰিফাইন অইল দি দিম। তাৰপিছত ইয়াত এয়া ময়দাখিনি দি দিম। তাৰপিছত তাতে দিম 1 টিস্পুন বেকিং পাউডাৰ। বেকিং চ'ডা থাকিলে দিব, নিদিলেও আপত্তি নাই। মোৰ যিহেতু নাছিলে সেইকাৰণে মই নিদিলোঁ। আৰু এয়া নিমখ 1 পিঞ্চ, যিহেতু টেষ্টটো বেলেঞ্চ হৈ যায়। তাৰপিছত আকৌ এয়া কোকো পাউডাৰ দি দিম, যিহেতু আজি মই চকলেট কেক বনাম, চকলেট স্পঞ্জ কেক। যদি আপোনালোক নৰ্মেল কেক বনায় তেতিয়া আপোনালোক কোকো পাউডাৰটো স্কিপ কৰি ল'ব। তাৰপিছত এয়া ভালকৈ লাহে লাহে মিলাব লাগিব। এইটো মই ভিডিঅ'তে স্পীড কৰি দিয়ে, কিন্তু লাহে লাহে মিলাব। কাটফল মেথডত মিলাব। এয়া চাওক মই যেনেকৈ মিলাইছোঁ। বেটাৰ আমাৰ ৰেডি হৈছেগৈ। ইয়াতে মই এতিয়া ভিনেগাৰ দিম 1 টিস্পুন, যিহেতু ভিনেগাৰ দিলে বহুত স্পঞ্জি হয়। এয়া আমাৰ বেটাৰ ৰেডি হৈ গৈছে। এতিয়া বেটাৰটো আমি ৰেডি কৰা টিনত দি দিম। বেটাৰখিনি দিয়াৰ পিছত অকণমান এনেকৈ টেপ কৰি ল'ব, তেতিয়া ভাল হয় বস্তুটো। তাৰপিছত এয়া মই মাইহোমত বনাম, এয়া চচপেনত। 15-20 মিনিটছৰ পিছত চেক কৰিব। এয়া মোৰ কেকটো পূৰা ক্লিন হৈ গৈছে।
তাৰপিছত আইচিং কৰা ভিডিঅ' মই একেলগে দেখাই দিছোঁ, কিন্তু যিহেতু মই ঠাণ্ডা হোৱাৰ পিছতহে মই আইচিং কৰিছিলোঁ। এই হাজবেণ্ডে অলপ সহায় কৰি দিছে, যিহেতু মোৰ হাত অকণমান বিষাই আছিলে। কালাৰ অলপ জেল কালাৰ, চ' ক্ৰীমত জেল কালাৰ দিলোঁ। চ' মোৰ ক্ৰীম হুইপ হৈ গ'ল। আৰু এই কেককেইটাও মই ভাগে ভাগে কাটি ল'লোঁ, 4 ভাগ কাটি ল'লোঁ, যিহেতু মই 4 লেয়াৰৰ কেক বনাম আজি। আৰু এয়া অকণমান ক্ৰীম দি এতিয়া মই আইচিং কৰি থাকিম। আপোনালোক চাই যাব মই কেনেকৈ কৰিম। ফাৰ্ষ্ট লেয়াৰ ল'লোঁ, তাত অকণমান ক্ৰীম লগাম এতিয়া। চেম প্ৰচেছ। তাৰপিছত এতিয়া আকৌ ছেকেণ্ড লেয়াৰ ল'ম, তাত আকৌ চুগাৰ পানী দিম। চুগাৰ পানী দি থোৱা আছিলে মই। তাৰপিছত আৰু এয়া হুইপ ক্ৰীম আকৌ দিম। তেনেকৈ একেটা প্ৰচেছতে কৰি যাম আমি, চাই যাওক। আকৌ এতিয়া থাৰ্ড লেয়াৰ দিলোঁ, তাত চুগাৰ পানী অকণমান দিলোঁ। চ' এয়া আমাৰ আইচিং হৈ গৈছে লাহে লাহে। এতিয়া মই ক্ৰীমকেইটা আইচিং কৰি ফ্ৰিজত অকণমান থৈ দিম, অকণমান টাইম ছেট হ'বলৈ। তাৰপিছত আকৌ ফাইনেল আইচিংটো কৰিম। ফ্ৰিজত থৈ দিলোঁ, তেতিয়ালৈকে মই চকলেট চিৰাপ বনালোঁ ওপৰত গাৰ্নিচিং কৰিবলৈ। এয়া চকলেট চিৰাপ লগাই মই আকৌ আইচিং কৰি ল'লোঁ, যিহেতু মই মোবাইল এটা হাতত ধৰি আছিলোঁ, সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ তেতিয়া। তাৰপিছত এয়া ডিজাইন বনালোঁ মই। আপোনালোকৰ ইচ্ছামতে আপোনালোক ডেক'ৰেট কৰিব পাৰে। চ' তাৰপিছত এতিয়া মই অলপ ডেক'ৰেট কৰি দিছোঁ। আপোনালোক বিশ্বাস কৰে নকৰে, কিন্তু খাবলৈ বহুতে টেষ্টি হৈছিলে কেকটো। এয়া মই পূৰা ফিনিচিং দি দেখাই আছোঁ আপোনালোকক। ওপৰত মই চকলেট অলপমান দিলোঁ তেনেকৈ। এয়া ফাইনেল লুক কেকৰ। খাবলৈ একেবাৰে সেই বেকাৰী ব্ৰেকফাষ্ট নিচিনাই লাগিছিলে টেষ্ট, চকলেট কেক নিচিনা। আৰু কিবা স্পেচিয়েল দিন কাৰণে বনাইছোঁ। এয়া আগলৈ আহি আছে ব্লগ, চ' আপোনালোক ৱেইট কৰিব। এয়া মই কাটিও দেখাম কিমান স্পঞ্জি আছিলে। এয়া চাওক, যিহেতু মই কাটি চবক দিলোঁ। বৌহঁতৰ ছোৱালীকেইজনীয়ে আমনি কৰি আছিলে কাটিবলৈ, সেইকাৰণে মই সিহঁতক দি ল'লোঁ, দেখাবলৈ নোৱাৰিলোঁ। আৰু এয়া কাটিছোঁ, চাওক কিমান স্পঞ্জি আৰু খাবলৈ খুবেই ধুনীয়া। আপোনালোকে ট্ৰাই কৰি চাব এই যি ৰেচিপি।